মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক নিশ্চয় ভালে কুশলে আছা, ঘৰতে থাকিবা, ভালদৰে থাকিবা। মই তোমালোকৰ নম্ৰতা বাইদেউ। ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকৰ পঞ্চমমান শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ এই পাঠ্যপুথিৰ পাঠ 3 অসমৰ সংস্কৃতি এই পাঠটো কিছু থুলমূলকৈ বুজাই দিছিলোঁ। কিছু অংশ তোমালোকক বুজাই দিয়া হৈছিল, তোমালোকৰ নিশ্চয় মনত আছে। 18 নম্বৰ পৃষ্ঠালৈকে বুজাইছিলোঁ, আজি 19 নম্বৰ পৃষ্ঠা উলিয়াই লোৱা। মই পঢ়ি যাম আৰু বুজাই যাম, তোমালোকে মন দি শুনি যাবা। অসমৰ স্থানীয় ভাষা অসমীয়া। ইয়াৰ উপৰি অসমত বিভিন্ন জনজাতীয় ভাষা আৰু হিন্দী, বাংলা, নেপালী আদি ভাষাও প্ৰচলন হৈ আছে। অসমীয়া ভাষাত বিভিন্ন জনজাতীয় ভাষাসমূহৰ শব্দ সোমাই আছে। অসমীয়া সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে নানান গীত, পদ, ফকৰা যোজনা, সাঁথৰ, সাধুকথা আদি লৌকিকভাৱে চলি আহিছে। তোমালোকৰ অঞ্চলত কি ভাষা কোৱা লোক আছে, তোমালোকে জনা দুখন অসমীয়া গল্পপুথিৰ নাম লিখা। এই দুটা প্ৰশ্ন তোমালোকক সোধা হৈছে। ইয়াৰে মই গল্পপুথি দুখনৰ নাম শেষত যেতিয়া প্ৰশ্নোত্তৰ শিতান আগবঢ়াম তাতে মই ধুনীয়াকৈ লিখি দিম, তোমালোকে বহীত লিখি ল'বা। ইয়াৰ পিছৰ পেৰেগ্ৰাফটোলৈ আহা। কোনো এটা জাতিৰ সাজপাৰে সেই জাতিটোৰ সংস্কৃতিৰ পৰিচয় দিয়ে। অসমত বাস কৰা বিভিন্ন জাতি আৰু জনজাতিসকলৰো নিজা নিজা সাজপাৰ আছে। সাধাৰণতে অসমৰ মহিলাসকলে ৰিহা, মেখেলা চাদৰ আদি পিন্ধে, পুৰুষে ধুতি, চেলেং চাদৰ, কুৰ্তা আদি পিন্ধে। জনজাতীয় লোকসকলৰ নিজৰ নিজৰ সাজপাৰ আছে। তেওঁলোকৰ সাজপাৰ সাধাৰণতে উজ্জ্বল ৰঙৰ হয়। যুগৰ লগতে মানুহৰ সাজপাৰৰো পৰিৱৰ্তন ঘটে, সেয়েহে আজিকালি পুৰুষে লং পেণ্ট, শ্বাৰ্ট, পায়জামা আৰু মহিলাসকলে শাৰী, চুৰিদাৰ আদিও পৰিধান কৰা দেখা যায়। তলত এখন ধুনীয়াকৈ চাৰ্ট বনাই দিয়া হৈছে, তোমালোকে চোৱাচোন। ইয়াত জনজাতি মহিলাৰ সাজপাৰ, পুৰুষৰ সাজপাৰ লিখি ভাগ ভাগ কৰা হৈছে। বড়ো, মিচিং, তিৱা, ডিমাচা, কাৰ্বি এই জনজাতি লোকসকলে মহিলাসকলে কি পিন্ধে আৰু পুৰুষসকলে কি পিন্ধে ইয়াত ধুনীয়াকৈ লিখি দিছে, তোমালোকে ভালদৰে পঢ়ি বুজি ল'বা। আৰু ইয়াত আমি 5খন ছবি দেখিবলৈ পাইছোঁ। মহিলা আৰু পুৰুষে পৰিধান কৰি আছে তেওঁলোকৰ পৰম্পৰাগত সাজপাৰ। সাজপাৰৰ কথা বুজাবলৈ কেইখনমান ফটো তোমালোকলৈ লৈ আনিছোঁ, তোমালোকক দেখুৱাই দিওঁ, তোমালোকে চাই ভালদৰে বুজি পাবা। এয়া হ'ল গাৰোসকলৰ সাজপাৰ, এয়া কাৰ্বিসকলৰ সাজপাৰ, পেনি পেকক বুলি কয়। এয়া মিচিংসকলৰ সাজপাৰ, এয়া বড়োসকলৰ সাজপাৰ দখনা, আৰু এয়া আমাৰ অসমীয়া মেখেলা চাদৰ। এতিয়া ইয়াৰ পিছৰ পেৰেগ্ৰাফটোলৈ আহা। অসমীয়া সমাজত আ-অলংকাৰৰ গুৰুত্ব অতি বেছি। বিবাহ, নৃত্য, উৎসৱ, পাৰ্বণ আদিত আ-অলংকাৰ ব্যৱহাৰ কৰাটো পৰম্পৰা। অসমীয়া সমাজত পৰম্পৰাগতভাৱে চলি অহা কিছুমান আ-অলংকাৰ হ'ল কেৰু, জোনবিৰি, ঢোলবিৰি, গামখাৰু, লোকাপাৰ, খোপাফুল, কাণফুল, গলপতা, আঙঠি, থুৰিয়া, দুগদুগী, নাকফুল। আমি ইয়াতে কেইপদমান অসমীয়া আ-অলংকাৰৰ ছবি দেখিবলৈ পাইছোঁ, আৰু অসমীয়া আ-অলংকাৰৰ ছবি দেখুৱাবলৈ তোমালোকলৈ এখন ফটো লৈ আনিছোঁ। ফটোখন চালে তোমালোকে ভালদৰে বুজি পাবা। এয়া চোৱা, ইয়াত আমি কেইপদমান অসমীয়া আ-অলংকাৰৰ ফটো দেখিবলৈ পাইছোঁ। থুৰিয়া, ঢোলবিৰি, জোনবিৰি, জাপি, এইবোৰ কাণফুলি, সৰু সৰু আঙুঠি, এইবিলাক হ'ল অসমীয়া আ-অলংকাৰ। এতিয়া ইয়াৰ পিছৰ পেৰেগ্ৰাফটোলৈ আহা। বিহু অসমীয়াৰ জাতীয় উৎসৱ, সেইবাবে জাতি ধৰ্ম নিৰ্বিশেষে সকলো অসমীয়াই বিহু উৎসৱ পালন কৰে। জাতীয় উৎসৱৰ মাজেৰে জাতিৰ সভ্যতা সংস্কৃতিৰ প্ৰতিফলন হয়। অসমৰ জাতীয় উৎসৱ বিহু কৃষিভিত্তিক হোৱা বাবে অসমৰ সকলো জনজাতিয়ে এই বিহু পালন কৰে। অৱশ্যে জনজাতিসমূহৰ কিছুমান নিজস্ব পৃথক ৰীতি নীতি থাকে আৰু সেই বিহুকেইটা সামান্য পৃথকভাৱে পালন কৰে। বড়োসকলে বৈশাগু আৰু খেৰাই পূজা পালন কৰে, কাৰ্বিসকলে ৰংকাৰ আৰু হেঁচা, মিচিংসকলে আলি আই লৃগাং পালন কৰে। ডিমাচাসকলৰ ঘাই উৎসৱ হৈছে ৰাজেনী গাব্ৰা আৰু হানি গাব্ৰা। ৰাভাসকলে বাইখো, দেউৰীসকলে বৈশাগীত আদি উৎসৱ পালন কৰে। এই সকলোবোৰ উৎসৱ কৃষিৰ লগত জড়িত। ইয়াৰ উপৰি অসমত কিছুমান ধৰ্মীয় আৰু সামাজিক উৎসৱো পালন কৰা হয়। এই পেৰেগ্ৰাফটোৰ পৰা আমি বুজি পালোঁ যে বিহু অসমীয়াৰ জাতীয় উৎসৱ, বিহু সকলোৱে পালন কৰে। অসমত থকা সকলো লোকে, সকলো জনজাতি জনগোষ্ঠীয় লোকে বিহু পালন কৰে। বিহু মূলতঃ কৃষি ভিত্তিক উৎসৱ, সেয়েহে সকলো লোকে বিহু পালন কৰে। জনজাতি লোকসকলৰ নিজা কিছু পৃথক পৰম্পৰাৰে বিহু পালন কৰে। বড়োসকলে বৈশাগু আৰু খেৰাই পূজা, কাৰ্বিসকলে ৰংকাৰ হেঁচা, মিচিংসকলে আলি আই লৃগাং পালন কৰে। তাৰোপৰি কিছুমান আমাৰ নিজা
ধৰ্মীয় আৰু সামাজিক উৎসৱ আছে যিবোৰ আমি সকলোৱে পালন কৰোঁ। আমি ইয়াত কিছুমান বাদ্যযন্ত্ৰৰ ছবি দেখিবলৈ পাইছোঁ, চোৱাচোন। টকা, খোল, নাগাৰা, ঢোল, তাল, টোকাৰী, দোতৰা, ম'হৰ শিঙৰ পেঁপা, বাঁহী। এইবোৰ হৈছে আমাৰ অসমীয়া সংস্কৃতিৰ এক চিহ্ন। আমাৰ অসমীয়া জনজীৱনত বাদ্যযন্ত্ৰ যিবোৰ ব্যৱহাৰ হয় গীত নৃত্যত, সেইবোৰ হৈছে এই ধৰণৰ বাদ্যযন্ত্ৰসমূহ। এই বাদ্যযন্ত্ৰসমূহ তোমালোকক বুজাবৰ কাৰণেও কেইপদমান বাদ্যযন্ত্ৰৰ মই ছবি লৈ আনিছোঁ, তোমালোকক দেখুৱাই দিওঁ, তোমালোকে বুজিবা। এয়া চোৱাচোন, দেখিছানে? এযোৰ তাল, এটা ঢোল, এটা খোল, সুতলি, নাগাৰা আৰু বাঁহী। তোমালোকে চাই নিশ্চয় বুজিব পাৰিছা। এতিয়া ইয়াৰ পৃষ্ঠালৈ আহা। হুঁচৰি, দেউৰী নৃত্য, ঝুমুৰ নৃত্য, খেৰাই নৃত্য, দেওধনী নৃত্য আদি এইবিলাক হৈছে আমাৰ নৃত্য। সেইবোৰ নৃত্যৰ কিছুমানৰ ফটো দিয়া আছে, চোৱা। এই নৃত্য গীতসমূহৰ লগত সাধাৰণতে ঢোল, পেঁপা, গগনা, টকা, চিফুং, সুতলি, খোল, তাল, দোতৰা, বাঁহী, শিঙা, বীণ, টোকাৰী আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। তলৰ কোনটো গীতৰ লগত কি কি বাদ্য ব্যৱহাৰ কৰা হয় লিখা। বিহুগীত, বৰগীত, জিকিৰ, লোকগীত। বিহুগীতত ঢোল বজোৱা হয়, বৰগীতত খোল, জিকিৰত দোতৰা আৰু লোকগীতত টোকাৰী। অসমীয়া সংস্কৃতিৰ আন দুবিধ নৃত্য হ'ল পুতলা নাচ আৰু ওজাপালি। পুতলা নাচৰ সহায়ত ৰামায়ণ মহাভাৰতৰ কাহিনী ৰূপায়ণ কৰা হয়। ওজাপালি অসমৰ পুৰণিকলীয়া গীত নৃত্যৰ অনুষ্ঠান। অসমীয়া সংস্কৃতিৰ আন দুবিধ পুৰণা নৃত্য হৈছে পুতলা নাচ আৰু ওজাপালি। পুতলা নাচৰ দ্বাৰা ৰামায়ণ মহাভাৰতৰ কাহিনী বৰ্ণনা কৰা হৈছিল আৰু ওজাপালিও হৈছে পুৰণা গীত নৃত্যৰ অনুষ্ঠান। তোমালোকে কি কি উৎসৱ পালন কৰা? এইখিনি উৎসৱৰ কথা কোৱাৰ আগতে মই নৃত্যখিনিৰ কথা ক'বলৈ লৈছোঁ। ইয়াত যে যিবিলাক নৃত্য দেখিছা, এই নৃত্যখিনি বুজাবৰ কাৰণেও কেইপদমান ফটো মই তোমালোকৰ কাৰণে লৈ আনিছিলোঁ। কেইবিধমান ফটো লৈ আনিছিলোঁ। 2-4খন ফটো তোমালোকে নিজে চোৱা, তোমালোকক দেখুৱাই দিওঁ, তোমালোকে তেতিয়া খুব ভালদৰে বুজি পাবা বুলি মই আশা কৰোঁ। এয়া হৈছে চোৱা, এই বিহু আৰু এয়া হুঁচৰি, এয়া বড়োসকলৰ বাগুৰুম্বা নৃত্য আৰু এয়া সত্ৰীয়া নৃত্য আৰু এয়া ৰাভা নৃত্য। নিশ্চয় বুজি পাইছা তোমালোকে। আকৌ এবাৰ দেখুৱাই দিছোঁ, চাই লোৱা। এতিয়া ইয়াৰ পিছৰ পেৰেগ্ৰাফটোলৈ আহিছোঁ। ইয়াত উৎসৱৰ কি কি কথা পালন কৰা সুধিছে। উৎসৱে তোমালোকে কি কি উৎসৱ পালন কৰা লিখা। তোমালোকে লিখিবা নিজৰ নিজৰ উৎসৱবিলাকৰ নাম। তাৰ পিছৰ পেৰেগ্ৰাফটো চোৱা। অসমীয়া মানুহৰ খোৱা বোৱাত স্বকীয় বৈশিষ্ট্য আছে। অসমৰ মাটি ধান খেতিৰ বাবে উপযোগী, সেইবাবে অসমৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত। তাৰোপৰি অসমৰ মানুহে চাউলৰ পৰা বিভিন্ন খাদ্যবস্তু প্ৰস্তুত কৰি লয়। এই খাদ্যবোৰ হ'ল চিৰা, মুড়ি, হুৰুম, আখৈ, সান্দহ, কৰাইগুৰি, কোমল চাউল, তিলপিঠা, ঘিলাপিঠা আদি। ইয়াৰ উপৰি অসমৰ মানুহে নানা ধৰণৰ শাক পাচলি, ফল মূল আদিও আহাৰ হিচাপে গ্ৰহণ কৰে। এতিয়া চাউলৰ পৰা আমি প্ৰথমতে কি পাওঁ? ভাত। আমি সকলোৱে ভাত খাওঁ, ভাত খাই আমি ভাল পাওঁ। আৰু চাউলৰ পৰা বিহুৰ সময়ত আমি বহুত ধৰণৰ জা জলপান প্ৰস্তুত কৰোঁ। তিলপিঠা, ঘিলাপিঠা, চিৰা, আখৈ, হুৰুম সকলোৱে জানা, আমি খায়ো ভাল পাওঁ। ইয়াৰ পিছৰ এই যে বক্সটো দিছে, বক্সটোৰ ভিতৰত কি লিখা আছে চোৱাচোন। এইটো কিন্তু অতি গুৰুত্বপূৰ্ণ, এইটো মন দিবা। অতি প্ৰাচীন কালত ভাৰত তথা ভাৰতৰ বাহিৰৰ দেশৰ পৰা ভিন ভিন পথেদি বিভিন্ন জনগোষ্ঠীয় লোকসকল অসমলৈ আহিছিল বুলি আমাৰ পণ্ডিতসকলে কৈছে। উদাহৰণস্বৰূপে অষ্ট্ৰিক, তিব্বতধৰ্মী, ককেশীয়, টাই মংগোলীয় গোষ্ঠী আদি। তেওঁলোকৰ সংস্কৃতিৰ প্ৰভাৱ অসমীয়া সংস্কৃতিত পৰিছে বুলি পণ্ডিতসকলে স্বীকাৰ কৰে। এতিয়া পাঠটো মই সম্পূৰ্ণৰূপে শেষ কৰিছোঁ। শেষত মই এখন ফটো দেখাব বিচাৰোঁ। সেই ফটোখন হৈছে চাউলৰ পৰা প্ৰস্তুত কৰা দুবিধ পিঠা। চোৱা, তিলপিঠা আৰু ঘিলাপিঠা। এতিয়া তোমালোকে নিশ্চয় পাঠটো ধুনীয়াকৈ বুজি পালা। মই সুন্দৰকৈ বুজাই দিছোঁ। নিশ্চয় বুজি পাইছা বুলি মই আশাও কৰিছোঁ। ইয়াৰ পিছত মই তোমালোকৰ যিটো ভিডিঅ' বনাম, সেই ভিডিঅ'টোত এই অসমৰ সংস্কৃতি পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ শিতান লৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।